दिनै बर' हारिनि थाखाय जोबोद गोसोखांथाव आरो जारिमिनारि सान दुलाराय बर' फरायसा आफादनि गोलाव समनि दाबि खालामबोनाय बड'फा उपेन्द्रनाथ ब्रह्मनि गोथार जोनोम सान 30 मार्चखौ फरायसा सान महरै फालिनो थाखाय दाबि खालामबाय थादोंमोन नाथाय बे गोलाव समनि दाबिया सुफुंजायाखैमोन बे गोलाव समनि दाबिखौ आसामनि गिबि मन्थ्रि हेमन्त बिश्व शर्माया दतमानि थुलुंगाफुरि बड'फानि मंखरसालियाव दिनै बड'फानि मंखरसालिखौ जौगाखां खालामनायनि थाखाय अन्थाइ खाम्फा गायसननाय हाबाफारियाव बाहागो लाना फोसावना होयो मख'जाथावदि बे हाबाफारिनि सिगां बिथाङा बड'फानि आंगो गामि बरागारियाव थांनानै नखरनि सुबुंफोरखौ खौरां लाहैयो बड'फा उपेन्द्रनाथ ब्रह्मই এটা নিপীড়িত নিষ্পেষিত জাতিৰ কল্যাণৰ হকে কাম কৰিছিল বড়ো জাতিৰ মাজত সৌৰ্য আছিলে বীৰ্য আছিলে ভাষা আছিলে সংস্কৃতি আছিলে আৰু সকলো ফালৰ পৰা আগবাঢ়ি যাবলৈ তেখেতসকলৰ ক্ষমতা আছিল কিন্তু ৰাজ্যখনৰ এনে এটা পৰিৱেশ আছিল যে তেখেতসকল আগবাঢ়ি যাবলৈ সুবিধা পোৱা নাছিল বা তেখেতসকলক আগবাঢ়ি যাবৰ বাবে যি এক পৰিৱেশ ৰচনা কৰিব লাগিছিল সেই পৰিৱেশ ৰচনাত আমাৰ চৰকাৰে হওক বা যিটোক আমি পৰিৱেশ বুলি কওঁ সেই পৰিৱেশটো ব্যৰ্থ হৈছিল তেখেতে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল ন্যায়ৰ হকে সংগ্ৰাম কৰিছিল আৰু সততা আৰু সাহসেৰে সৈতে বড়ো জাতিৰ কল্যাণৰ বাবে কাম কৰিছিল উपेन्द्रनाथ ব্ৰহ্মই বড়ো জাতিৰ হকে কাম কৰাৰ সমান্তৰালভাৱে আন জাতিৰ লোকসকলৰ অধিকাৰকো তেখেতে স্বীকৃতি দিছিলে আৰু আন ভাষাভাষী লোকৰ কল্যাণৰ হকেও তেখেতে সততে মাত মাতিছিল আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে বড'ফা উपेन्द्रनाथ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চ তাৰিখটো আমি অসমত সদায় ছাত্ৰ দিৱস হিচাপে পালন কৰিম ই নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনৰ দাবী আছিলে তাক আজি মই আনুষ্ঠানিকভাৱে পূৰণ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কেবিনেটৰ সমূহ সতীৰ্থৰ সৈতে বড'ফা উपेन्द्रनाथ ব্ৰহ্মৰ সমাধিলৈ আহি মই অত্যন্ত বিনম্ৰ অনুভৱ কৰিছোঁ আৰু তেখেতৰ পৰা অসমৰ কল্যাণৰ হকে তেখেতৰ পুণ্য আত্মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ স্যার কোকৰাঝাৰত আৰু এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছে আপুনি গোটেই দেশৰ কাৰণে এটা কনচেপ্টৰ কথা কৈছিলে আৰু সেইটো ষ্টেটৰ ভিতৰত কাৰ্য কৰি গৈছে আজি আকৌ কোকৰাঝাৰত কেবিনেট হয় আমি অসম চৰকাৰে অসমৰ বিভিন্ন জিলাত কেবিনেট অনুষ্ঠিত কৰি আহিছোঁ সময়ত দেখা যায় যে এজন কেবিনেট মন্ত্ৰীৰ 5 বছৰ হৈ যায় কিন্তু তেখেতে বহুত জিলা ভ্ৰমণেই কৰিব নোৱাৰে ময়ো দেখা পাইছিলোঁ যে মই দীৰ্ঘদিন অসমত মন্ত্ৰী হৈ আছিলোঁ কিন্তু কোনোবা এটা কাৰ্যকালত কোনোবা জিলালৈ যোৱাই নহয় সেইবাবে আমি অসমত কেবিনেটৰ বৈঠক জিলা সদৰসমূহত ডিসি কনফাৰেন্স জিলা সদৰসমূহত এছপি কনফাৰেন্স জিলা সদৰসমূহত অনুষ্ঠিত কৰি প্ৰশাসনক বিকেন্দ্ৰীকৰণৰ বাবে আমি প্ৰচেষ্টা কৰিছিলোঁ আৰু সেই প্ৰচেষ্টাৰে এটা ফল হিচাপে আজি আমি কোকৰাঝাৰত সমবেত হৈছোঁ এটা উল্লেখযোগ্য যে আগতে বন্দুকৰ মাতত ইয়াত ৰাতিপুৱা আছিল আজি গোটেই কেবিনেট আহিছে এটা উত্তৰণ এটা চক আজি কিছু বছৰৰ পৰা বড়োলেণ্ডত শান্তি উভতি আহিছে বিশেষকৈ NDFBৰ লগত হোৱা শান্তি চুক্তিৰ পিছত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত হোৱা শান্তি আৰু সমন্বয় বিকাশৰ চুক্তিৰ পিছত নিশ্চিতভাৱে ইয়ালৈ শান্তিৰ পৰিৱেশ শক্তিশালীভাৱে উভতি আহিছে আৰু এই পৰিৱেশ বহু বছৰলৈ বহু যুগলৈ থাকিব তাক মই বিশ্বাস কৰোঁ
बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।